নমস্কাৰ বন্ধুসকল, পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি নতুনকৈ মিনি ব্লগ এটা ষ্টাৰ্ট কৰি চাওঁ বুলি ভাবিছোঁ। আৰু তাকে আজি দেওবাৰ কাৰণে আজি ৰুমতে আছোঁ। ৰুমত আজি পঁইতা ভাতৰ সেইটো আপোনালোক দেখাম বুলি ভাবিছোঁ। পঁইতা ভাতটো মই যোগাৰ কৰি লওঁ, দেখাম ভিডিঅ'টো, চাওক ভিডিঅ' শেষলৈকে। এইটো ভাতটো পঁইতা ভাত কালি তিয়াই থৈছোঁ, এইটো ৰেডি কৰি লৈছোঁ। তাৰ বাকীখিনি আপোনালোক দেখাই আছোঁ। এতিয়া ভাতটোত মই অলপ পিঁয়াজ কাটি দিম, অলপ পিঁয়াজ দি লওঁ। ভাতৰ ওপৰত দি দিব লাগিব। এইটো সৰু সৰুকৈ কাটি দিছোঁ, ভাল লাগিব খাই তেতিয়া। এইফালে সৰুকৈ পিঁয়াজ এডোখৰ আছে, আৰু এইটো চিকেন বনোৱা আছিলে এইটো। তাৰপাছত এইটো ভেন্দি ফ্ৰাই কৰি লৈছোঁ। আৰু চিকেনটো ইয়াত অলপ তেতিয়া নিমখ দিব লাগিব, নিমখ দি লৈছোঁ, অলপ ইয়াত দি লৈছোঁ। আৰু অলপ তেল দিব লাগিব, অলপ তেল দি লওঁ। তলতে বহি ল'লোঁ, তলতে বহি এতিয়া খাওঁ। এইটো সানি লৈছোঁ, সানি লৈ আজি এতিয়া পঁইতা ভাত, আজি দেওবাৰ, তাতে আৰু যাবলগীয়া নাই কোনো। আপোনালোকে খাই চাব কেতিয়াবা, এনেকৈ পঁইতা ভাত ধুনীয়া লাগে। আৰু গৰম দিনত বিশেষকৈ এনেকৈ ঠাণ্ডা ভাত খালে মানে পেটটো ঠাণ্ডা কৰি থয় দিনটোৰ কাৰণে। আজি সৰুকৈ ভিডিঅ' এটা বনাইছিলোঁ। ভিডিঅ' চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দিয়ক, বাই বাই।